স্বাগতম জানাইছো বন্ধুসকল আপোনালোকক মোৰ ইউটিউব চেনেল লিকু আছামিজ এণ্টাৰটেইনমেণ্টৰ মাজলৈ আৰু আজি মই আছো এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট AIDCত আৰু ৰেষ্টুৰেণ্টখনৰ নাম ডেজা ব্ৰিউ আৰু মোৰ সৈতে আছে অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় অভিনেতা আসলতে তেখেতক সদায় বেছিভাগ আমি খলনায়কৰ চৰিত্ৰত দেখা পাওঁ সকলোৱে চিনি পায় কিন্তু আজি মোৰ সৈতে আছে অভিনেতা পদ্মৰাগ গতিকে পদ্মদা পোনপ্ৰথমে আপোনাক মোৰ চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ থেংক ইউ হয় আৰু বহুদিনৰ পৰা যিহেতু মোৰ পদ্মদাৰ লগত কথা বতৰা চলি আছিল ফাইনেলি আজি আমি লগ পালোঁ আৰু ইতিমধ্যে পদ্মদাৰ এখন ছুপাৰ ডুপাৰ ব্লকবাষ্টাৰ হিট অসমীয়া ছবি ৰত্নাকৰ হৈ গ'ল আৰু আচলতে এটা নতুন যুগৰ সূচনা কৰিলে ৰত্নাকৰে গতিকে পদ্মদাৰ পৰা জানিব বিচাৰিম ৰত্নাকৰলৈ কেনেকৈ অহা হ'ল আচলতে পৰিচালক অভিনেতা যতীন বৰাই এদিন ফোন কৰিলে যতীনে ফোন কৰিলে ক'লে পদ্মৰাগ আহিবাচোন এবাৰ মোৰ ঘৰলৈ কিবা প্লেনিং এটা চলি আছে ওচৰ হয় গম পাইছোঁ যাম বাৰু ঘৰৰ ওচৰতে আমাৰ গ'লোঁ তাৰপিছত মোক ক'লে যে এনেকৈ চিনেমা এখন প্লেন কৰিছোঁ এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা আছে তই কৰিবিনে তেতিয়াহ'লে ফোনত কথা পাতিলে তুমি বুলি কয় আৰু লগ পালে তই বুলি কয় মই বোলো কৰিম নিশ্চয় কৰিম কৈছে তই কেৰেক্টাৰটোৰ বিষয়ে নজনাকৈ কৰিম বুলি কৈছে যে মই চাওক আপুনি ইমান ছিনিয়ৰ মানুহ আপুনি যদি মোক কিবা এটা অফাৰ কৰিব সেইটো ভালেই হ'ব ডেফিনেটলি গতিকে সেইটো ক্ৰছ চেক কৰিবলগীয়া মোৰ একো নাই আৰু মই আপোনাক কিমানখিনি ট্ৰাষ্ট কৰোঁ তাই ক'লে ঠিক আছে তাৰ দুদিনমান পিছত মাতিলে স্ক্ৰিপ্ট ৰিডিং আছিলে অভিজিত দা আহিলে বৰষা নিশিতা মই সঞ্জীৱ দা চিনেমাখনৰ লগত জড়িত মোটামুটি সকলো মানুহে আহিছিলে মঞ্জিত শৰ্মা আছিলে কেমেৰাৰ চিনেমাটোগ্ৰাফাৰ প্ৰদীপ দৈমাৰী আছিলে ধন আমি গোটেইখিনিয়ে বহি স্ক্ৰিপ্টটো শুনিলোঁ খুব ভাল লাগিলে স্ক্ৰিপ্টটো শুনি তাৰপিছত তেনেকৈ আৰু যেতিয়া পদ্মদা পোনপ্ৰথমে যেতিয়া ৰত্নাকৰৰ স্ক্ৰিপ্টটো আপুনি শুনিছিলে এনেকুৱা ধাৰণা হৈছিল নেকি যে স্ক্ৰিপ্টটো শুনাৰ পাছত যতীনদাৰ এটা ড্ৰিম প্ৰজেক্ট ৰত্নাকৰে যে যেনেকুৱা ধৰণৰ সঁহাৰি মানুহৰ পৰা পালে স্ক্ৰিপ্টটো শুনাৰ লগে লগে আপোনাৰ তেনেকুৱা অনুভৱ হৈছিল নে যে সঁচাকৈ ৰত্নাকৰে এটা ইতিহাস ৰচিব পাৰিব বুলি স্ক্ৰিপ্টটো শুনি লগা নাছিলে কিন্তু প্ৰথম দিনাখন শ্বুটিঙত গৈ মোৰ লাগিছিলে যে এখন চিনেমা হিট হ'বই এটা পজিটিভ ভাইবছ এটা পোৱা যায় নহয় এটা কিবা এটা পাই মোৰ লাগিছিলে যে নাই চিনেমা হিট হ'ব আৰু এতিয়া ৰত্নাকৰে যিহেতু অসমৰ চুকে কোণে এটা অসমীয়া ছবি জগতত কেতিয়াও নোহোৱা ইতিহাস এটা ৰচিবলৈ সক্ষম হ'ল এতিয়া আপোনাৰ ৰত্নাকৰৰ পাছত আপোনাৰ অভিজ্ঞতা বা অনুভূতি কেনেকুৱা আপুনি নিজে ৰত্নাকৰ কেইবাৰ চালে বাৰু নাই আচলতে আমি মাজে মাজে চাই থাকিবলগীয়া হয় কাৰণ প্ৰিমিয়াৰত চালোঁ অলপ গেষ্ট আছিলে মিডিয়া আছিলে তেখেতসকলৰ লগতো কথা পাতিব লগা হৈছে তাৰপিছত নিজে এদিন চাবলৈ গ'লোঁ গেলেৰিয়া হাবত চাবলৈ যোৱা দিনাখন যতীন দাই গম পাই আকৌ তেওঁ আহিলে তাৰপিছত যতীন দা হোৱাৰ পিছত ক্ৰাউড হৈ গ'ল আকৌ মই হলৰ পৰা আধাতে ওলাই গুচি আহিলোঁ তাৰপিছত সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ লগত PVRত চিনেমাখন চালে তেতিয়াও চালোঁ আৰু বেলেগ বেলেগ জেগাত আমি হল ভিজিটো কৰি আছোঁ তেনেকৈ যোৰহাট গোলাঘাট দেৰগাঁও বা য'ত পাওঁ আৰু তেনেকৈ ভিজিট কৰিছোঁ তেনেকৈ টুকুৰাকৈ চায়ে থকা হৈছে আচলতে খুব ধুনীয়া এখন ছবিৰ যিহেতু ৰত্নাকৰ আৰু ৰত্নাকৰৰ খলনায়ক হিচাপে পদ্মদাক খুব ধুনীয়াকৈ মানুহে আদৰি ল'লে এতিয়া আমি এইবাৰ জানিম যে পদ্মদাৰ বায়'গ্ৰাফিটো যিহেতু মোৰ প্ৰথম বায়'গ্ৰাফি ৰাউণ্ড থাকে তাৰ আগত আমি ৰত্নাকৰৰ চিনাকি যিহেতু সকলোৱে জানে চ' মই ৰত্নাকৰৰ কথাটো উলিয়ালোঁ এতিয়া জানিম আমি যিহেতু পদ্মৰাগ হিচাপে অভিনেতা হিচাপে এখেতক সকলোৱে চিনি পায় কিন্তু বায়'গ্ৰাফি অৰ্থাৎ আপোনাৰ ঘৰ ক'ত জন্ম কেতিয়া মোৰ জন্ম 1976 চনৰ 1 ছেপ্টেম্বৰত গুৱাহাটীতে জন্ম আচলতে গুৱাহাটী মেডিকেলত কিন্তু মোৰ জন্মস্থান গুৱাহাটী হ'লেও মই বৰুৱাবামুণ গাঁও গোলাঘাট জিলাৰ বৰুৱাবামুণ গাঁৱৰ নিবাসী মোৰ পিতৃৰ নাম কৈলাশ চন্দ্ৰ গোস্বামী মাতৃৰ নাম বিনু গোস্বামী মই কোৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা DKD কলেজত গ্ৰেজুৱেশ্যন কৰিছোঁ সেইটোৱে বৰ্তমান আপোনাৰ ঘৰত কোন আছে মা দেউতা পত্নী আৰু এগৰাকী কন্যা সন্তান অলৰেডি মেৰিড মানে হয় এতিয়া এইবাৰ আমি জানিম যে অভিনয় জগতলৈ আচলতে আপোনাৰ যিটো এই যাত্ৰাটো কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ'ল সৰুৰে পৰাই অভিনয়ৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট আছিল নে কেনেকৈ আপোনাৰ এই অভিনয়ৰ প্ৰতি মানে আপোনাৰ কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল তেতিয়া শুক্ৰবাৰে দেওবাৰে এনেকৈ টিভিত চিনেমা দিয়ে সেই চিনেমাবোৰ চাওঁ মাজে মাজে হলত পলাই গৈও চিনেমা চাইছিলোঁ
তেতিয়া আমাৰ দিনত মিথুন চক্ৰৱৰ্তী খুব পপুলাৰ আছিলে, গোবিন্দা খুব পপুলাৰ, অমিতাভ বচ্চন অলৰেডি, এইবিলাক সকলো বহুত ডাঙৰ ডাঙৰ ষ্টাৰ এক্টৰ্ছ। তো তেওঁলোকৰ চিনেমা চাবলৈ মাজে মাজে পলায়ো যাওঁ। মই প্ৰথম এক্টিং কৰিছোঁ স্কুলত ক্লাছ 8ত পঢ়ি থাকোঁতে। ক্লাছ কম্পিটিশ্যনবিলাক যে হয়, দিনত নাটক হয় যে, দৰ্শক ছাৰ বাইদেউ সকলোকে যে দেখি থাকি বিৰাট নাৰ্ভাছ হৈছিলোঁ। তেনেকৈ আৰম্ভ হ'ল। 89-90 চনমানত হ'ব। তাৰপিছত 93 চনত আমাৰ বৰুৱাবন গাঁৱৰ পৰা এটা অপেচাদাৰী নাট্যগোষ্ঠীৰ জন্ম হ'ল, কিংখুক নাট্যগোষ্ঠী। তাৰে মই জন্মলগ্নৰ পৰা মেম্বাৰ। আমি অসমৰ বিভিন্ন ঠাইত একাংকিকা নাটকৰ প্ৰতিযোগিতাসমূহত ভাগ লৈছিলোঁ। আমাৰ নিজে এটা চিলেক্টেড বেষ্ট টীমৰ এটা কম্পিটিশ্যন পাতিছিলোঁ। 10টা চিলেক্টেড বেষ্ট টীম আমি ইনভাইট কৰোঁ কম্পিটিশ্যনৰ কাৰণে। তাৰপিছত তেনেকৈ কলেজতো বিভিন্ন কম্পিটিশ্যন কৰিছিলোঁ, ইউনিভাৰ্চিটি বেষ্ট টীম আছিলোঁ আমি। তাৰপিছত 1993 চনতে প্ৰয়াত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অতুল বৰদলৈদেৱে এখন ধাৰাবাহিক কৰিছিলে, জয়ামণিকা ইত্যাদি। তাতে এটি সৰু চৰিত্ৰত প্ৰথমবাৰৰ কাৰণে কেমেৰাৰ সন্মুখত অভিনয় কৰিছিলোঁ। তাৰপিছত তেতিয়া আমাৰ দিনত বৰ ভিডিঅ' ৰেকৰ্ডিঙো নাছিলে বিয়াত, গতিকে সেইটোৱে মোৰ প্ৰথম আছিলে কেমেৰাৰ। তাৰপিছত প্ৰথম চিনেমা কৰিলোঁ, চিনেমাখন ৰিলিজ হোৱা দেৰি হৈছিলে 1996ত, অহংকাৰ, প্ৰদীপ হাজৰিকাৰ। সেইখনত এটা কেমিঅ'ৰ ৰোল আৰু নিগেটিভো নহয়, অকণমান স্পেচিয়েল ৰোল এটাত কৰিছিলোঁ। খুব ভাল লাগিলে। তেখেতে মোৰ আমি এমেচাৰ কৰা মানুহখিনিৰ মাজত এটা ইণ্টাৰলিংক থাকে, আগতে এতিয়াও থাকে। আমি ইজনে সিজনক চিনি পাওঁ, বা কোনোবা যদি ক'ৰবাত ভাল এক্টৰ আছে নেকি বা নতুন ফেচ আছে নেকি, এমেচাৰ কৰা মানুহখিনিয়ে বিচাৰি থাকে। তো তেনেকৈ মোৰ প্ৰদীপ দাৰ লগত চিনাকি হ'ল। তেখেতৰ ভাতৃ, নামটো পাহৰি গৈছোঁ, তেখেত নাটকৰ লগত খুব জড়িত, ওতঃপ্ৰোতভাৱে জড়িত মানুহ। তেনেকৈ সেই চিনেমাখন কৰিলোঁ। সেইখন ছবিটো আৰু কোইনচিডেণ্টলি যতীন দাই হিৰো আছিলে। অহংকাৰ হয়। এতিয়া জানিম যে পোনমোনাই যিহেতু ক'লে তেখেতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল, কিন্তু ক্ৰমান্বয়ে তেখেতৰ যেতিয়া এই যাত্ৰাটো আগবাঢ়িল অভিনয়ৰ দিশে, আমি প্ৰায়ে তেখেতক ধাৰাবাহিকতে হওক বা বিভিন্ন ছবিতে হওক আমি খলনায়কৰ চৰিত্ৰত তেওঁক মুখ্য অভিনয় কৰা দেখা পাওঁ, মানে খলনায়কৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা পাওঁ। আচলতে এই খলনায়কৰ চৰিত্ৰ যদি আপোনাক দিয়া হয়, ইয়াৰ আঁৰৰ ৰহস্যটো কি আচলতে? খলনায়কৰ চৰিত্ৰত আপোনাক যে চবেই প্ৰিফাৰ কৰে, প্ৰিফাৰো কৰে, আচলতে ময়ো প্ৰিফাৰ কৰোঁ। মোৰ ফাৰ্ষ্ট চইচটো আচলতে নিগেটিভ কেৰেক্টাৰে, যিহেতু মই কৰি খুব এনজয় কৰোঁ, আৰু যিটো কাম এনজয় কৰি কৰা যায় সেইটো কাম দেখিবলৈও ভাল হয় বুলি মানুহে কয়। মই সেইটো এনজয় কৰোঁ। আৰু মই ছবি বহুত কেইখন কৰিলোঁ, ধৰা প্ৰথমতে অহংকাৰ, তাৰপিছত ত্যাগ, তাৰপিছত অনুৰাগ, চক্ৰব্যূহ, তাৰপিছত এখন ছবি আহিলে 2004 চনত মোলৈ আহিলে, আমাৰ শ্ৰদ্ধাৰ শিৱানন্দ বৰুৱাই এখন ছবি কৰিবলৈ ল'লে, হিয়াৰ দাপোনত তোমাৰ এই ছবি। তেখেতে মোক ক'লে এটা চিৰিঅ' কমিক কেৰেক্টাৰ আছে, তুমি কৰিবা নেকি? মই ক'লোঁ কৰিম। তাৰ আগতে মই নাটকত ধৰা কমেডি অলপ চিৰিঅ' কমিক কেৰেক্টাৰ কৰিছোঁ। তো কৰিলোঁ। কৰাৰ পিছত সেই চৰিত্ৰটো মোৰ এটা মানে চিনেমাৰ এইটো প্ৰথম ডাঙৰ কেৰেক্টাৰ, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে থকা। সেইখনত নায়ক আছিলে ৰবি শৰ্মা, আৰু বৰষাৰণী বিষয়া আছিলে, ভগৱত প্ৰীতম আছিলে, মই আছিলোঁ। খুব ভাল লাগিছিলে সেই কেৰেক্টাৰটো কৰি। মই 2008 চনত যেতিয়া প্ৰথম থিয়েটাৰলৈ গৈছিলোঁ, হেঙুল থিয়েটাৰলৈ, তেতিয়া মানে মোক নলবাৰীত এজন ল'ৰাই মাতিছিলে, এইটো চন্দন দেখোন। মোৰ ব্ৰেইনৰ পৰা ওলাই গ'ল, চন্দন কোন? তেতিয়া মই কৈছোঁ, হিয়াৰ দাপোনত তোমাৰ ছবিত কৰা সেই কেৰেক্টাৰটো তেওঁলোকে ইমান মনত ৰাখিছে, সেই নামটো আছিলে চন্দন। গতিকে মই কৰি সকলোৱে এনজয় কৰোঁ, কিন্তু মোলৈ অফাৰটোও তেনেকৈ আহিব লাগিব। এতিয়া এইকেইদিনতে মোলৈ এখন ছবিৰ কাৰণে কথা বতৰা চলি আছে। কালি আমি অলপ কাহিনীটো গম পালোঁ, তেখেতে মোৰ লগত ডিছকাছ কৰিলে। এইটো এটা বেলেগ ধৰণৰ চৰিত্ৰ, নিগেটিভ নহয়, ভাল লাগিছে, চাওঁ। তনুদা, আমি জানিলোঁ যে দৰ্শকে আপোনাক খলনায়ক হিচাপে বেছি প্ৰাধান্য দিয়ে বা আদৰি লয়, বা আপুনিও ভাল পায় খলনায়কৰ চৰিত্ৰ। এতিয়া মই সুধিব বিচাৰিম যে খলনায়কৰ চৰিত্ৰ কৰি কাক দেখি পেলাই আপোনাৰ চৰিত্ৰ ভাল লাগে, মানে বলিউডৰ কোনজন অভিনেতা বা কাক আপুনি আদৰ্শ হিচাপে লয় এই ক্ষেত্ৰত? নাই, সেইটো একদম মোৰ লগত নিমিলা প্ৰশ্ন আচলতে।
মই চিনেমা চাই ভাল পাওঁ আৰু চিনেমাখনত যিজন অভিনেতাই ভাল এক্টিং কৰে মই তেওঁকে ভাল পাওঁ আৰু মই কাকো কেতিয়াও আজিলৈকে অনুকৰণ কৰি পৰা নাই মই কিতাপ পঢ়িছোঁ অভিনয়ৰ কাৰণে নাটক কৰিছোঁ নিজস্ব ষ্টাডি আছে মই ইউৰোপৰ চিনেমা চাওঁ হলিউডৰ চিনেমা চাওঁ কোৰিয়ান চিনেমা চাওঁ ইৰাণিয়ান চিনেমা চাওঁ সেই ধৰণে শিকোঁ মোৰ কাকো আদৰ্শ হিচাপে লৈ বা মই এই অভিনেতাজনৰ দৰে হ'ব বিচাৰিছোঁ বুলি মই কাহিনীও আগবাঢ়ি অহা নাই মানে আপোনাৰ নিজস্বভাৱে সম্পূৰ্ণ প্ৰচেষ্টা বুলি মই ভাবোঁ মোৰ এইটো নিজস্বতা আছে মোৰ ভাল কথা এটা ক'লে ঠিক আছে আমি যিহেতু পদ্মদাৰ বিষয়ে তেখেতৰ অভিনয় যাত্ৰাৰ বিষয়ে বহু কথা জানিলোঁ তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিন্তু আগলৈকে আমি কথা পাতিম বিভিন্ন টপিকৰ ওপৰত কিন্তু বায়োগ্ৰাফি ৰাউণ্ডটোত ইমানতে আমি সামৰিম গতিকে চাই থাকক আমাৰ আগৰ ভিডিঅ'বোৰ